লখিমপুৰৰ এটা বোকামৰ ৰাজপথৰ 2 বছৰ ধৰি কদম পঞ্চায়তৰ অন্তৰ্গত পূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথৰ কদম কছাৰীৰ পৰা ভীমপৰা বালিজান সংযোগী প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত প্ৰায় 3 কিলোমিটাৰ পথটি লখিমপুৰ ৰাজ্যিক পথ সংমণ্ডলৰ তদাৰকত তথা ভাৰত চৰকাৰৰ গ্ৰাম্য পথ মন্ত্ৰালয়ৰ বিত্তীয় অনুদানেৰে পথটো নিৰ্মাণৰ কাম 2017 চনত আৰম্ভ কৰা হৈছিল কিন্তু নিৰ্মাণ আৰম্ভ কৰাৰ 2 বছৰ অতিক্ৰম কৰিলে যদিও আজি পৰ্যন্ত কাম সম্পূৰ্ণ নোহোৱাত যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিছে কেইবাখনো গাঁৱৰ ৰাইজে আৰু পথটো বৰ্তমান বোকাময় হৈ পৰাত এই পথটোৰে বাহনৰ কথাটো বাদে খোজকাঢ়ি যাতায়াত কৰিবলৈ বহুবাৰ ভাবিবলগীয়া হৈছে ৰাইজে আৰু পথটোত থকা পুল নিৰ্মাণ নকৰাত তীব্ৰ যন্ত্ৰণাত ভুগিছে ৰাইজ আৰু বাহৰ হাকুৰে আৰু কিছু ঠাইত পানীয়ে পথটো ছিগি দিয়াত পানী গছকি যাতায়াত কৰিবলগীয়া হৈছে কদম কছাৰী ভীমপৰা বালিজানবাসীয়ে ৰাস্তাটো প্ৰায় মানে বহাগৰ পৰা আমিতো বোকাতে খোজকাঢ়ো সদায় মানে পানীৰ পৰা অসুবিধা ল'ৰা ছোৱালীবোৰ মানে স্কুল যাবৰ কাৰণে যাতায়াতটো আমি বাঁহৰ হাকো দিয়া হৈছে তাৰপিছত এতিয়া মানে কি হয় এতিয়া মানুহবিলাকক চকু কাণো নিদিয়ে সেই আমি এতিয়া নিজে নিজে কৰিবলগীয়া হৈছে এনেকৈ ধৰণৰ অসুবিধাতে আমি বহুত অসুবিধাত থাকিবলগীয়া হৈছে চাইকেল মটৰ চাইকেল আনিব নোৱাৰে ধান মেলেলৈ আনিব অসুবিধা কান্ধত আনিবলগীয়া হৈছে ৰোগী কেনেধৰণৰ ৰোগী মানে ধৰি লওক চাইকেলত আনিবলগীয়া হয় নতুন ভাৰ পাতি আনিব আৰম্ভ হোৱা